নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যদিহে প্ৰথমবাৰৰ বাবে আপুনি আমাৰ এই চেনেলটো চাইছে তেন্তে সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ বীৰলাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ব এমাহৰ বাবে সংগঠনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ এই সময়ছোৱাত শৃংখল চলিহাক পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ দিয়া হ'ল বুলি পত্ৰখনত উল্লেখ কৰা হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ বীৰলাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ব শৃংখল চলিহাক এমাহৰ বাবে সংগঠনৰ সকলো দায়িত্বৰ পৰা বিশ্ৰাম দিছে কেন্দ্ৰীয় নেতৃত্বই আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা দিয়া হৈছে শৃংখল চলিহাক বীৰলাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনে এক পত্ৰযোগে এই সিদ্ধান্ত সদৰি কৰিছে 8 ছেপ্টেম্বৰলৈ শৃংখল চলিহাক সামাজিক মাধ্যম সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ পত্ৰযোগে নিৰ্দেশ প্ৰদান কৰা হৈছে এই সময়ছোৱাত শৃংখল চলিহাক পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ দিয়া হ'ল বুলি পত্ৰখনত উল্লেখ কৰা হৈছে 8 ছেপ্টেম্বৰ পৰ্যন্ত অংশ ল'ব নোৱাৰিব কোনো ধৰণৰ কাৰ্যসূচীত শৃংখল চলিহালৈ জিৰণি নিৰ্দেশনা অহাৰ পিছতে মুখ খুলিলে সামাজিক মাধ্যমত শৃংখল চলিহাই বীৰলাচিত সেনাৰ নেতা শৃংখল চলিহাক এমাহৰ বিশ্ৰাম লোৱাৰ নিৰ্দেশনা বীৰলাচিত সেনাৰ নিৰ্দেশনাৰ পিছতে মুখ খুলিছে শৃংখল চলিহাই বীৰলাচিত সেনাক কোনেও বিভক্ত কৰিব নোৱাৰে মোৰ এটা সৰু অস্ত্ৰোপচাৰ হ'ব মই প্ৰকৃততে ভাগৰুৱা হৈ পৰিছোঁ মই দুমাহ বিশ্ৰাম বিচাৰিছিলোঁ কিন্তু এমাহে মোক বিশ্ৰাম দিছে মই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে এই বিশ্ৰাম বিচাৰিছোঁ এই কথাটোক লৈ বীৰলাচিত সেনা দুভাগ নহয় বীৰলাচিত সেনাই সদায় সংঘবদ্ধ হৈ কাম কৰি যাব এনেদৰে মন্তব্য কৰে শৃংখল চলিহাই ডিব্ৰুগড় নিশা আসুৰ ভয়ংকৰ প্ৰতিবাদ ওলাই আহিছে হাজাৰ হাজাৰ লোক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড় নিশা আসুৰ ভয়ংকৰ প্ৰতিবাদ ওলাই আহিছে হাজাৰ হাজাৰ লোক উত্তপ্ত পৰিস্থিতি মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কাৰ অধিনিয়মৰ ভিত্তিত এই চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা আসুৰ মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কাৰ অধিনিয়মৰ ভিত্তিত এই চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আসুৱে 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো মিয়া যাব লাগিব চিন্তন বৈঠক পাতি 20টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঘোষণা উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগিব 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি বান্ধি দিলে সময়সীমা অসমত কেৱল থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অবৈধভাৱে থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণ কৰিব লাগিব অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰা লোকসকলক ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে 20টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে চিন্তন বৈঠক পাতি বান্ধি দিলে এই চৰ্ত আৰু সময়সীমা উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগিব 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি বান্ধি দিলে সময়সীমা জাতিৰ বৰ নামঘৰত সোমালে মানুহে মাত কথা মাতিবই উজনি অসমত চলি থকা অভিযানক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য অসমীয়া জাতিক নিশেষ কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'ব জাতিৰ বৰঘৰত সোমালে মানুহে মাত কথা মাতিবই সেই মাত কথাক আপুনি বন্ধ কৰিব নোৱাৰে উৰিয়ামঘাটৰ পিছত লখিমপুৰতো ব্যাপক বেদখল চলিছে হাজাৰ হাজাৰ বিঘা ভূমিত পুখুৰী খান্দিছে লখিমপুৰ যোৰহাট শিৱসাগৰ জাতিটোৰ জাতিৰ বৰঘৰত সোমাই যোৱাৰ পিছত কোনেও মাত নিদিলে জাতি কেনেকৈ ৰক্ষা হ'ব আইন হাতত নোলোৱাকৈ জাতিয়ে সমস্বৰে মাত মাতিব লাগে ইয়াৰ পিছত আৰু সেই সুযোগ নাহে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে আন্দোলন কৰক জাতিয়ে প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ শুনিব সেই লোকসকল সেই স্থানত থকাক লৈ জনতাই বেয়া পাব পাৰে প্ৰথমে ভাড়াঘৰত যায় তাৰ পিছত নিষিদ্ধ মাংসৰ বেহা আৰম্ভ কৰে লাহে লাহে মছজিদ এটা আৰম্ভ হয় তাৰ পিছতে সেই ঠাই সত্ৰখন নোহোৱা হৈ পৰে এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাড়াঘৰৰ মালিকজনক মাতি আনি আপোনালোকে বুজাওক
কিন্তু ভাড়াঘৰলৈ আপোনালোক নাযাব এই কামটো আৰক্ষীৰ হিন্দু সাংবাদিকেৰে আপোনালোকে বৈঠক কৰিছে জানো ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে মন্তব্য কৰিছে তেওঁলোকে ধৰ্মৰ ভিত্তিত অনুষ্ঠান পাতে অসমীয়া জাতিক লৈ চক্ৰান্ত কৰা সকলৰ বিৰুদ্ধে USTMৰ দৰে ব্যৱস্থা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসমীয়া জাতিক নিহেক কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'ব জাতিৰ বৰঘৰত সোমালে মানুহে মাত কথা মাতিবই